এয়া আজি আমি গৈ আছোঁ নলবাৰীলৈ। পিছে আহি পাই গ'লোঁ এয়া জালুকবাৰীতে অলপ ৰৈ দিছোঁ। ঘৰৰ কাৰণে নিয়াৰ কাৰণে কিছুমান এনেকুৱাকৈ ফল লৈ ল'লোঁ আৰু আমবিলাকৰ টেঙা নে মিঠা তাকে চোৱাৰ কাৰণে আমাৰ পিলিঙে এক চকল খাই চালে আৰু কিছুমান ইয়াৰে ফল আমি লৈ ল'লোঁ। ময়ো চান্স পাই এটা প্লাম খাই দিলোঁ আৰু আমাৰ যাত্ৰা আমি পুনৰ আৰম্ভ কৰি দিলোঁ সেউজীয়াবোৰৰ মাজেৰে। পিছে আহি পাই গ'লোঁ এয়া নলবাৰী আৰু নলবাৰীত আহি পূৰ্ণিতা ৰেষ্টুৰেণ্টত যদি মই নাযাওঁ তেতিয়াহ'লেতো আধৰুৱা লাগিব। আপুনি যদি আহি পোৱা নাই এবাৰ আহি চাব। ইয়াৰে মিঠাইবোৰ দেখিছেনে চাইজবোৰ কিমান ডাঙৰ আৰু এতিয়া আমি ইয়াতে বহি ল'লোঁ আৰু দি দিলোঁ ইয়াতে আমি দুপৰীয়াৰ কাৰণে 2 প্লেট অৰ্ডাৰ পৰঠা। মই প্ৰথমতে মুখখন দি অলপ ফ্ৰেছ হৈ ল'লোঁ যিহেতু আমি বহুত দূৰ জাৰ্ণি কৰি আহিছিলোঁ আৰু এতিয়া অৰ্ডাৰ দিয়া আমাৰ পৰঠা আহি গ'ল। চাওকচোন পৰঠাখন কিমান ডাঙৰ। ৰাতিপুৱাই যিহেতু ৰুমৰ পৰা ওলাইছিলোঁ ভোকো লাগি আছিলে গতিকে পৰঠাখন খাই সঁচাকৈ ভাল লাগিছিলে আৰু ময়ো মোৰ পৰঠাখন এনেকুৱাকৈ খাই ল'লোঁ আৰু পৰঠাখন খাই শেষ কৰাৰ পিছত যদি একাপ চাহ নাখাওঁ তেতিয়াতো আধৰুৱা লাগিব। গতিকে আমি দুটাই মিলি একাপ চাহো খাই ল'লোঁ।